নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ কাৰণে খুবেই প্ৰয়োজনীয় কেইটামান প্ৰশ্নৰ বিষয়ে তোমালোকক জনাম এই প্ৰশ্নসমূহ তোমালোকৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত হোৱাৰ লগতে বিভিন্ন কুইজ প্ৰতিযোগিতাসমূহত তোমালোকক প্ৰায়ে সুধি থকা দেখা যায় আহাচোন আজি আমি এই প্ৰশ্নসমূহৰ বিষয়ে জানি লওঁ আমাৰ জাতীয় পতাকাখনৰ মাজত থকা অশোক চক্ৰটোৰ আন এটা নাম কি আমি সকলোৱে জানো আমাৰ জাতীয় পতাকাখন তিনিবৰণীয়া ওপৰত গেৰুৱা মাজত বগা আৰু তলৰ সেউজীয়া ৰঙৰ মাজত ২৪ ডাল দণ্ডৰে সৈতে অশোক চক্ৰ এটা থাকে এই অশোক চক্ৰটোৰ আন এটা নাম হৈছে ধৰ্মচক্ৰ অৰ্থাৎ মই তোমালোকক সোধা প্ৰশ্নটোৰ উত্তৰ হ'ব ধৰ্মচক্ৰ এতিয়া আমি ২ নম্বৰ প্ৰশ্নলৈ আগবঢ়ো দ্বিতীয় প্ৰশ্নটো চাবা বায়ুমণ্ডলৰ কোনটো স্তৰেৰে উৰাজাহাজ চলাচল কৰে আমি সকলোৱে জানো বায়ুমণ্ডলৰ স্তৰকেইটা ক্ৰমে ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ ইয়াৰে ষ্ট্ৰেটোস্ফিয়াৰ অৰ্থাৎ তলৰ পৰা মানে পৃথিৱীৰ গাত লাগি থকাৰ পৰা ২ নম্বৰ স্তৰটো অৰ্থাৎ ট্ৰপোস্ফিয়াৰৰ ওপৰৰ স্তৰটো ষ্ট্ৰেটোস্ফিয়াৰ স্তৰটোৰে উৰাজাহাজ চলাচল কৰে এতিয়া আমি ৩ নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ ভাৰত আৰু চীনৰ মাজত থকা সীমাটোৰ নাম কি উত্তৰ হ'ব ভাৰত আৰু চীনৰ মাজত থকা সীমাটো হ'ল মেকমোহন লাইন ঠিক তেনেদৰে পাকিস্তান আৰু আফগানিস্তানৰ মাজত থকা সীমাটোৰ নাম হৈছে ডিউৰেণ্ট লাইন আৰু পাকিস্তান আৰু ইণ্ডিয়া অৰ্থাৎ ভাৰত আৰু পাকিস্তানৰ মাজত থকা সীমাটোৰ নাম হৈছে ৰেড ক্লিফ নেক্সট প্ৰশ্নটো চাবা ভাৰতবৰ্ষৰ প্ৰথম বেংকটো কি আছিল ভাৰতবৰ্ষৰ প্ৰথম বেংকটো হ'ল বেংক অফ হিন্দুস্তান এই বেংকটো ১৭৭০ চনত স্থাপন কৰা হৈছিল আৰু এই বেংকটো বন্ধ হৈছিল ১৮৩২ চনত নেক্সট প্ৰশ্নটো চাবা শৰাইঘাট দলং কেতিয়া নিৰ্মাণ হৈছিল ৰেল আৰু মটৰ বাহন চলিব পৰা অসমৰ প্ৰথমখন দলঙেই হৈছে শৰাইঘাট দলং গুৱাহাটীত ব্ৰহ্মপুত্ৰত নিৰ্মাণ হৈছিল ১৯৬২ চনত শৰাইঘাট দলং উন্মোচন কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱে নেক্সট প্ৰশ্নটো চাবা অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে অসমত ৫খন ৰাষ্ট্ৰীয় উদ্যান আছে সেইকেইখন হ'ল ডিব্ৰু-চৈখোৱা কাজিৰঙা মানাহ নামেৰি আৰু ওৰাং নেক্সট প্ৰশ্নটো চাবা অসম কেতিয়া ইংৰাজৰ অধীন হয় উত্তৰটো চাবা ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ম্যানমাৰৰ ইয়াণ্ডাবুত ইংৰাজ আৰু ম্যানমাৰৰ ৰজা অৰ্থাৎ মান ৰজাৰ মাজত চুক্তি স্বাক্ষৰ হৈছিল আৰু এই চুক্তিকে কোৱা হৈছিল ইয়াণ্ডাবু সন্ধি বুলি এই সন্ধিৰ ফলত অসম ইংৰাজৰ অধীন হয় আৰু ৬০০ বছৰীয়া গৌৰৱময় আহোম শাসনৰ জৱনিকা পৰে আৰু উত্তৰটো হ'ব ১৮২৬ চনত অৰ্থাৎ ১৮২৬ চনত অসম ইংৰাজৰ অধীন হয় নেক্সট প্ৰশ্নটো চাবা ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল ইংৰাজৰ বিৰুদ্ধে প্ৰথম উল্লেখনীয় বিদ্ৰোহ গোমোধৰ কোঁৱৰে ১৮২৮ চনত আৰম্ভ কৰিছিল অৱশ্যে এই বিদ্ৰোহ বিফল হ'ল গোমোধৰ কোঁৱৰক ৭ বছৰৰ কাৰাদণ্ড বিহা হৈছিল অৰ্থাৎ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া আছিল গোমোধৰ কোঁৱৰ নেক্সট প্ৰশ্নটো চাবা অসমত ডিগবৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কৃত হৈছিল অসম হৈছে দেশৰ প্ৰথম ৰাজ্য য'ত ১৮৮৯ চনত ডিগবৈত খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল ১৯৩৮ চনত নাহৰকটীয়া হুগ্ৰীজান অঞ্চলৰ দিহিং উপত্যকাতো তেল আৱিষ্কৃত হয় ক্ৰমে ১৯৬৫ চনত মৰাণত আৰু লাকুৱাত ১৯৬১ চনত ৰুদ্ৰসাগৰত ১৯৬৮ চনত গেলেকীত ১৯৭০ চনত বৰহোলাত আৰু ১৯৭১ চনত আমুগুৰিত ১৯৭৩ চনত চাংপঙত ১৯৭৪ চনত চাৰিআলিত আৰু ১৯৮৬ চনত নামটিত তেলৰ সন্ধান ওলাইছিল আৰু আমাৰ প্ৰশ্নটোৰ উত্তৰ হ'ব ১৮৮৯ চনত অৰ্থাৎ ১৮৮৯ চনত অসমত ডিগবৈ তৈলক্ষেত্ৰ আৱিষ্কৃত হৈছিল নেক্সট প্ৰশ্নটো চাবা ধোদৰ আলি কোনে
নিৰ্মাণ কৰাইছিল? অসমৰ বিখ্যাত পথ ধদৰালি আহোম স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰোৱাইছিল 1887 চনত। ধদৰ আলিয়ে গোলাঘাটৰ দক্ষিণ পূব কমাৰগাঁৱৰ পৰা নামৰূপৰ সমীপৰ জয়পুৰক স্পৰ্শ কৰিছে। এই পথৰ দৈৰ্ঘ্য হৈছে 185 কিলোমিটাৰ বা 115 মাইল। ৰজাঘৰীয়া দায়িত্বৰ পৰা হাত সাৰিবলৈ ধদৰ ভাওধৰা লোকসকলক বলপূৰ্বক ৰজাই এই কামত নিয়োগ কৰিছিল, যাৰ বাবে পথটোৰ নাম হৈছিল ধদৰালি পথ। অৰ্থাৎ ধদৰালি পথ কোনে নিৰ্মাণ কৰাইছিল? গদাধৰ সিংহই। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিবা আৰু ওচৰতে থকা বেল আইকনটো হিট কৰি অল কৰি দিবা। তেতিয়া মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিবা। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তোমালোকে ইচ্ছা কৰিলে এই প্ৰশ্নসমূহ নোট ডাউন কৰি ৰাখিবা আৰু মাজে মাজে পঢ়ি থাকিবা। তেতিয়া তোমালোকে এই প্ৰশ্নসমূহ কেতিয়াও পাহৰি নোযোৱা। আৰু বিভিন্ন কুইজ প্ৰতিযোগিতাসমূহত ভাগ ল'বলৈ গ'লে এইবিলাক পঢ়ি গ'লে তোমালোকৰ নিশ্চয় কামত আহিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।